हेलो एभरिवान की खबर निश्चय भाले आछे मैं दीपशिखा मोर अन्य एटा भिडिओले पुनरबार स्वागतम जनाइछु। আজি मैं आपनालोকক आमार घरत थका सरू कुकुरार फार्मखन देखाम आरो आपनालोके चाब आमार कुकुरा फार्मखन किमान कुकुरा पुहिछु आरो किमान डाঙर होइसे आमी केनेकैनो दाना पानी खुवाइछु आरो प्रकृतते हेतु कुकुरार पुहा घर हयने নহয় हेबु सकलो देखाम बारो। आमी आगते हे घरटोत की पुहिसिलु आरो एतिया की पुहिछु हेतु कथाओ कम। तेतिया हले भिडिओटो आरम्भ करूँ। इफाले যাব লাগিব এখন নেটৰ পৰ্দা লগাই থৈছে হলে অলপ এই ফালে দিয়ে নেকি সোমাব লাগিব। ফালে নেকি এইখিনি আমাৰ সোণালী কুকুৰাখিনি এইফালে এইখিনি সোণালী এইখিনি কুকুৰাখিনি কেনেকুৱা হৈছে ডাঙৰ হৈছেনে বাৰু। এইখিনি 65 দিনমান হ'ল, এতিয়া বিক্ৰী কৰিব লাগিব। এইফালে মই এইটো অনা দেখি ভয় খাইছে কি কৰিছে বুজি। এইখিনি আৰু দানা দিয়া এইটো পাত্ৰ আমি এটা ৰুমত এটা এটাকে দিছোঁ আৰু পানী দিয়া পাত্ৰ এইটো এটা দুটা দিছোঁ। এইফালে এই তিনিটা এটা দানা দিয়া পাত্ৰ আৰু দুটা পানী দিয়া আৰু আমাৰ তলৰখন হৈছে পকা আৰু ওপৰখিনি নেট লগাই দিছোঁ। আগতে আমাৰ এখন গাহৰি ফাৰ্ম আছিলে আৰু আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছোঁ গাহৰি ফাৰ্মখন আমাৰ এতিয়া সৰু, আগতে ডাঙৰকৈ পুহিছিলোঁ আৰু এতিয়া পোহা নাই। সেইটো কাৰণে ইয়াত কুকুৰা ফাৰ্ম খুলিছোঁ। ওপৰডোখৰ এয়া নেট লগাই দিছোঁ, এইখন নেট আৰু তলতো পকা নেট হ'লে অৱশ্যে ইমান ভালো নহয়, বাঁহৰ বনাই দিব লাগিব। এতিয়া কেতিয়া পাৰোঁ কেতিয়ালৈকে এনেকৈ পুহিব পাৰোঁ পুহি থাকিম। আমি প্ৰথমবাৰ পুহিছোঁ, আমাৰ বিশেষ অভিজ্ঞতা নাই। ইউটিউবৰ পৰা চাই আৰু ওচৰৰ ভাইটি এজনৰ পৰা অভিজ্ঞতাখিনি লৈছোঁ আৰু হৈছে ইফালে এইটো ৰুমত থৈছোঁ। এইফালে এইখিনি এমাহ হৈছে। এইখিনি ইয়াত 100 পোৱালি আছে। ইয়াতো এটা দানা পাত্ৰ দিছোঁ আৰু পানী পাত্ৰ দুটা। ইয়াৰ এইটো কিন্তু বাঁহৰ হয় ঘৰটো আৰু এইবিলাক ডাং চাং ইয়াতো বান্ধি দিয়া হৈছে সিহঁতক। এনেকৈ ডাং বান্ধি দিবই লাগিব, সিহঁতি ওপৰত থাকি বেছি ভাল পায় তলতকৈ। তলখন পকা, তাৰ ওপৰত ডাঠ কাগজ পাৰি দিছোঁ আৰু ভুচি দি দিছোঁ। এইখিনিয়ে আজি আমাৰ সোণালী কুকুৰাখিনি আপোনালোকক মই দেখালোঁ। আজি ফাৰ্মখনৰ ভিডিঅ'টো এয়াই আছিল আৰু মোৰ ফাৰ্মখন চাই ভাল পাইছে বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোতো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগলৈকে নতুন ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। আজিলৈ আহোঁ।